magana phone Dani phone iklo ko son diga sir Gamra kan hoda ini guru. আপোনালোকে যদি বিচাৰে চেনেল বিষয়ববীয়াসকলে এখন আমি ক'ব পাৰোঁ যে আজি বুলিয়ে নহয় আমাৰ এই উৎসৱ আয়োজন কৰাৰ বিষয়টো আমাৰ যোৱা মানে 1959 চনত যোৱা 1959 চনৰ বৰ্ষতে আমাৰ এই ধৰ্ম আবিৰ্ভাৱ হৈছিল। কুৰুলখন ইনচিহেনচেক নামৰ এজন কাৰ্বি ব্যক্তি যিজনৰ ওপৰতে ধৰ্মৰ আবিৰ্ভাৱটো হৈছিল। গতিকে 1959 চনৰ ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা এই আয়োজন কৰা আৰম্ভ কৰা হয়। আজিলৈকে ৭৬তম দফাৰ দিৱস বা উৎসৱ পালন কৰি আহিছোঁ। আজি সেই পূৰ্বে আমাৰ আজিৰ দিনটো আমি এই উৎসৱ পালন কৰা আমি দেখিছোঁ। আপোনালোকে আজি কাৰ্যসূচীটো আপোনালোকে আজি শেষ কৰি দিব নে আৰু কাইলৈ বা পৰহিলৈ এইটো থাকিব? আমাৰ কাৰ্যসূচীটো 3দিনীয়া কাৰ্যসূচী থাকে। মূল কাৰ্যসূচী হ'ল 3 তাৰিখৰ পৰা 4 তাৰিখ, 4 তাৰিখৰ পৰা 5 তাৰিখ 3 দিন কাৰ্যসূচী থাকে। ইয়াৰ মাজত 6 আৰু 7 আৰু 2টা কাৰ্যসূচী আছে। এই 2টা কাৰ্যসূচী হ'ল আজি শেষত হোৱাৰ পাছতে এই 2টা কাৰ্যসূচী হ'ল 6 তাৰিখে কি হয় আমাৰ যিখিনি আমাৰ এই গাঁওখনৰ যিমান ৰাইজ আছে, যিখিনি আমাৰ লক্ষীমন ধৰ্ম যিমান নেকি ইয়াত ৰাইজ আছে, এই ৰাইজখিনি যিটো গান বৰঙণিৰে আমি সহযোগিতা দিছোঁ, সহায় সহযোগ দিছোঁ, এই সহায় সহযোগখিনি যাতে আমাৰ লক্ষীমন ধৰ্ম পৰিচালনা সমিতি লক্ষীমন মন্দিৰৰ পৰিচালনা সমিতিৰ ফালৰ পৰা এটা অডিট জাৰি কৰা হয়। এই 6 তাৰিখে অডিট জাৰি কৰা হয়। এই অডিটৰ কিমান গ'ল, কিমান থাকিলে আৰু কিমান খৰচ হ'ল আৰু বাকী কিমান থাকিলে সেইখিনি ৰাইজৰ লগতে পৰামৰ্শটো চলে। আপোনাৰ নামটো ক'ব পাৰিব? মোৰ নাম শ্ৰীযুত শান্তিৰাম ৰংখাৰ। আপুনি গাঁৱৰ কি হয়? মই গাঁৱৰ মুখীয়া।